কবিতা ৰাষ্ট্ৰৰ সংবিধান। কবিতা ৰাষ্ট্ৰৰ এখন সংবিধান আছে, সেইমতে চলে শাসন প্ৰশাসন। ৰচিত হয় ৰাষ্ট্ৰ আইন, নিৰূপিত হয় শব্দ বাজেট, প্ৰস্তুত হয় কবিতাৰ বছেৰেকীয়া প্ৰাক্কলন। মেক্সিমাম এলাউৱেবল অনুভূতিতকৈ অনুভৱ বেছি হলে কঠোৰ জৰিমনা। ঠিক তেনেকৈ আৱেগিক সংলাপত জৰুৰীকালীন নিষেধাজ্ঞা। নিষেধাজ্ঞা ভংগকাৰীক কঠোৰ শাস্তি, পাৰ্লামেণ্টলৈ চমন আৰু ছয়তানৰ দৰে ককৰ্থনাৰ শিলাবৰ্ষণ। আঁচনিতকৈ অধিক শব্দপ্ৰয়োগত বাধা আছে। ব্যৱহৃত শব্দবোৰ নিশ্চিতভাৱে হ'ব লাগিব কাব্যিক মানদণ্ডৰ, অথবা মিউনিচিপালিটিৰ ডাষ্টবিনত নিক্ষেপিত হ'ব বিভাগীয়ভাৱে প্ৰত্যাখ্যাত সমগ্ৰ কবিতা। এই ক্ষেত্ৰত এটা প্ৰয়োজনীয় স্পষ্টীকৰণ। সামগ্ৰিকভাৱে প্ৰযোজ্য হ'ব স্থানীয়ভাৱে সম্পাদিত নেশ্যনেল কাব্যিক শব্দ স্পেচিফিকেশ্যন। বিধানমণ্ডল আছে কবিতা ৰাষ্ট্ৰৰ, কাৰ্যপালিকা ন্যায়পালিকা, অত্যুৎসাহী চতুৰ্থ স্তম্ভ, কবিতা ৰাষ্ট্ৰৰ অতন্দ প্ৰহৰীৰ অহোৰাত্ৰ সঞ্চালন। কবিতা ৰাষ্ট্ৰতো সৃষ্টি হয় আইন শৃংখলাজনিত পৰিস্থিতি, বলাৎকাৰ, হত্যাকাণ্ড, অপহৰণ, নিৰ্যাতন। সময় বিশেষে তৎপৰ হয় প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষী দল, গ্ৰেপ্তাৰ, জেৰা, জেল হাজত, পানীহিলৈ কন্দুৱা গেছ, লাঠি চালনা, গুলী চালনা, ৰাস্তা ভেটা আন্দোলন। সাময়িকভাৱে হয় মাজে মাজে কবিতা ৰাষ্ট্ৰৰো ছন্দপতন। হঠাৎ কেতিয়াবা সংগঠিত হৈ উঠে অৱহেলিত অঞ্চল একোটাৰ নিয়ম নমনা উদণ্ডজাক। সিহঁতৰ পিছত থিয় হৈ আহি খঙাল মানুহ এজাক। অৱধাৰিতভাৱে সংগঠিত হয় কিছু অনাহুত কাণ্ড, আৰু তাৰ পিছত তৎপৰ হয় কবিতা ৰাষ্ট্ৰ, চলোৱা হয় দমন, প্ৰণালীবদ্ধ উৎপীড়ন। কবিতা ৰাষ্ট্ৰৰো সংবিধান আছে, সেইমতে চলে শাসন। নিৰ্যাতনৰ গোচৰবোৰ ন্যায়পালিকালৈ যায়, সুদীৰ্ঘকাল বিচাৰ চলে, ৰায়দান পিছে নাই। মুখ্য ভূমিকা পালন কৰে বহুবল্কী জনসংযোগে, ৰাইজক দিয়ে আচল জ্ঞান। কবিতা ৰাষ্ট্ৰৰ মহান ঐতিহ্য, কবিতা ৰাষ্ট্ৰৰ বৰ্তমান, ভৱিষ্যতৰ সম্ভাৱনা, সময়বোৰৰ দাম কিমান। ইয়াৰ পিছত লাহে লাহে মূল সুঁতিলৈ আহে নিয়ম নমনা ডেকাবোৰ, দেৰিকৈ বুজা ছাত্ৰবোৰ। সংবিধানৰ সীমাৰ ভিতৰতে সীমিত কৰে সঞ্চালন। কবিতা ৰাষ্ট্ৰৰ কানুন আছে, সেইমতে চলে শাসন। প্ৰবল প্ৰতাপেৰে আগবাঢ়ি যায় কবিতা ৰাষ্ট্ৰৰ প্ৰগতিৰথ। ঠেকা পাই শিকা নৱপ্ৰজন্মই মানি লয় সেই পুৰণি পথ। কবিতা ৰাষ্ট্ৰৰ সংবিধান আছে, সেইমতে চলে ৰাজশাসন। নিৰূপিত হয় শব্দ বাজেট, বছেৰেকীয়া প্ৰাক্কলন।